আমি তো নিউজত দিমে আমি নিউজত দিমে বেলেগটো কিবা পেপারে দিনে এক্সাম লিখিলিয়ে নিউজ দিয়ে কি দিয়া আমি পরীক্ষাটো পাতো হতনে দি থা পরীক্ষাটো পাতো চুলি বুলি কথা আছে না পরীক্ষা টাইমে না কত পরীক্ষা হবার ইচ্ছা টাইমে গেল ন মানুহ ভুলটো হয় মোৰো আজি ভুল হ'ল সদায় এনে নহয় আজি মোৰ মা বেলেগ আমি অকলে দেখা পাই আমি गरायसर पुब कावरुबा गोजौ फरायसालियाव सोलिदों फोरोंगिरिनि गोसो बायदि थाखो जिनि जोबथा आनजाद थासेयावबो फरायसालियाव 9:40 रिंगायावसो नुजाथियो गाहाय फोरोंगिरिजों लोगोसे सानै लोगो फोरोंगिरि बिथांमोनहा बिटिआरनि सीएम प्रमद बर' बिथाङा सोलोंथाइ बिफानखौ मोजाङै सामलायनो हायाखै नामा? तामुलपुर जिल्लानि बेन्दोंआव थानाय गरायसर हालामनि 1980 मायथाइयाव गायसनजानाय पुब कावरुबा गोजौ फरायसालियाव थाखो जिनि आनजादखौ फुंबिलिनि 9 रिंगानिफ्राय सालायनांगौ थासेयावबो दिनै जोबथा हिन्दी आनजाद थासेयावबो फुंबिलिनि 9 रिंगायाव सासेबो फोरोंगिरि नुजाथि फैयाखैमोन। बेनि उनाव ओनसोलनि लाइमोनफोरा खौरां मोननानै गाहाय फोरोंगिरि आरो लोगो फोरोंगिरिफोरखौ फन खालामनानैसो लिंहरनो गोनां जायो। फन खालामनानै लिंहरनायनि उनाव 9:40 रिंगायाव नुजाथि फैयो सानै लोगो फोरोंगिरि आरो गाहाय फोरोंगिरि बिथांमोनहा। जाय समाव आसाम रायजोआव आरो बिटिआरआव डक्टर हिमन्त बिश्व शर्मा आरो प्रमद बर'नि खुंनाय मोननै सरकारा सोलोंथाइ बिथिङाव गोदान थांखि लानायखौ नुनो मोन्दों। बे समाव गावनि गोसोबादि सोलिगासिनो पुब कावरुबा गोजौ फरायसालियाव। आसामनि गिबि मन्त्रि सोलोंथाइ बिफाननि मन्त्रि आरो बिटिआरनि सीएम प्रमद बर'नि बिथोनखौ जेबो खेरखेरायाखै नामा? माखासे समाव बिटिआर सरकारा सोलोंथाइ बिथिंखौ गोजौ फारसे लांनायनि खोथा बुंबोबाय थानायखौ नुनो मोनदोंमोनब्लाबो मोजाङै जाफुंसारनायखौ नुनो मोनाखै। তাৰমানে আমাৰ পৰীক্ষা এনে ঠিকেই চলি আছিল। আজি মই এই জনাত মোকো জনোৱা নাছিল। আমাৰ এই যিজন মোৰ সহশিক্ষক অৰবিন্দ ডেকা তেওঁৱে আছিল ডিউটিত আৰু আমাৰ দুজন আছিল ডিউটিত। এজনৰ চাকৰিটো হোৱা নাই প্ৰগতি বড়ো আৰু এজনে ছুটি লৈছে। তেওঁ এনে ডিউটিত আছিল ছাজুল আহমেদ। তেওঁ অৱশ্যে কালি বোলে জনাইছে, মই গম নাপাওঁ। মই যোৱাকালি গুৱাহাটীত গৈছিলোঁ মেডিকেলত। ষ্টুডেণ্টৰ পৰীক্ষা কেইটা বজাৰ পৰা আছে? আমাৰ এনে পৰীক্ষা হয় 9টাৰ পৰা। আপোনালোকে কেইটা বজাত আহিছে? আজি দেৰি হৈছে। ষ্টুডেণ্টবিলাকে ৰখিব লগা হৈছে পৰীক্ষা? অলপ ৰখিব লগা হৈছে আজি। তাৰমানে এনে দেৰি নহয়, কিন্তু মই আহি এইমাত্ৰ গম পালোঁ যে অৰবিন্দ ডেকাৰ মায়াকৰ বোলে ছিৰিয়াছ। তেওঁ অকলশৰীয়া মানুহ। তাৰমানে ইফাল সিফাল কৰোঁতে তেওঁৰ আধা ঘণ্টা লেট হৈ গ'ল। সেই কথাটো মোক জনাইছে। কিন্তু মই কৈছোঁ যে আপুনি কিবা অসুবিধা হৈছে মোক অন্ততঃ অলপ আগত জনালি মই এটা বেলেগ ব্যৱস্থা কৰিব পাৰোঁ। আমি আগে পিছে পৰীক্ষাৰ ডিউটিবিলাক ভগাই কেনে কৰি আছোঁ, ঠিক তেনেকৈ চলি আছিল। কিন্তু আজি যে এইটো হ'ব অৱশ্যে মই ভবা নাই। এতিয়া হঠাতে গম পাই মই দৌৰিছোঁ। ষ্টুডেণ্টৰ পৰীক্ষা আছিল আজি? আজি আমাৰ বৰ্তমান ক্লাছ 10 আছিল। ক্লাছ 10ৰ বহুত গুৰুত্বপূৰ্ণ ক্লাছ হয়, গতিকে আপোনালোকে এইটো প্ৰি টেষ্ট চলি আছে আমাৰ। প্ৰি টেষ্ট যিয়ে হওক, পৰীক্ষা ইয়াত গুৰুত্ব বুলি মানে চবৰে গুৰুত্ব আছে। কিন্তু আমাৰ শিক্ষকজনে এইমাত্ৰ মোক যিটো কথা ক'লে, অৱশ্যে মই এনেই নাজনা নহয়। তেওঁ আজি কিছুদিন আগতে মোক কৈছিল যে মাৰ মানে ছিৰিয়াছ। আপুনি প্ৰিন্সিপাল হিচাপে আপোনাৰতো কৰ্তব্য আছিল। তাৰমানে মই মুছলপুৰ যোৱাৰ কথা আছিল। মই তাৰমানে এই কথাটো যে হঠাৎ হ'ব মই গম পোৱা নাই। মই আজি তাৰমানে আই এছ অফিচত যোৱাৰ কথা আছিল। মোক জানে ষ্টাফে মই যে আই এছ অফিচত যাম, কিন্তু মই এইফালে খবৰটো পাই লগে লগে মই এইফালে দৌৰি আহিলোঁ। হয়, কি নাম আপোনাৰ? মোৰ নাম উদয় কলিতা। স্কুলখনৰ নাম কি? পুব কাৱৰুবা হাইস্কুল। আজি হিন্দী এক্সাম আছিল। 9টা বজাৰ পৰা মাষ্টাৰগিলা আহি পোৱা নাই। তাৰপিছত কি ক্লাছৰ হেৰি আছিল? এইটো ক্লাছ 10ৰ নেকি? ক্লাছ 10 না? ক্লাছ 10 আছে আজি। কেইটা বজাত আছিল? 9টা বজাত আছে। 9টা বজাৰ মাষ্টাৰে একজনো আহি পোৱা নাই। চকীদাৰ অকল আহি পাইছে, মাষ্টাৰগিলা আহি পোৱা নাই। মাষ্টাৰবিলাক কিমান টাইম কেইটা বজাত আহি পাইছে? মাষ্টাৰগিলা 9:50 নাকি আহি পাইছে। ষ্টুডেণ্টবিলাকে ৰখি আছে। হাল্লা কৰি আছে স্কুলত, কোনো নাই। তাৰপিছত আমি আহিলোঁ। তাৰপিছত ফোন কৰি মাতিলোঁ। আমি মাতি পেলাই আহিলোঁ হেডমাষ্টাৰে। স্কুলৰ নাম? স্কুলৰ নাম
হেডমাষ্টাৰৰ নাম হয় উদয় কলিতা আৰু স্কুলখনৰ নাম কি পূব কাউৰুবা হাইস্কুল কিমান ষ্টুডেণ্ট আছিলে এতিয়া স্কুলখনত ষ্টুডেণ্টত কিমানমান আছিল ক্লাছ 10ত বেছি নাই ষ্টুডেণ্ট 30 মান হ'ব নেকি তেওঁলোকে পৰীক্ষা দিব পৰা নাই ৰখি আছে পৰীক্ষা দিব পোৱা নাই ৰখি আছিলোঁ মানে স্কুলখনত কি হৈছে কোৱাচোন মানে টাইম হৈছিলে কিন্তু কোনো মাষ্টৰ আহিব নাই পৰীক্ষা কেইটা বজাত আছিল পৰীক্ষা 9টাৰ পৰা আছিলে মাষ্টৰে কেইটা বজাত আহি পাইছে মাষ্টৰ 9:42 মানত আহি পেলাই এতিয়া ষ্টুডেণ্টবিলাকে কি কৰি আছিল সেই টাইমলৈ আমি ফিল্ডত আছিলোঁ ষ্টুডেণ্টবিলাক ইফালে সিফালে কিবা কিবি কৰি আছিল আৰু সেইকাৰণে আৰু আমি সোমাই আহিলোঁ স্কুলত কি হৈছে টাইমটো হৈছে এক্সামৰ কোনো অহা নাই সেইকাৰণে আজি কিহৰ পৰীক্ষা আছিল হিন্দীৰ পৰীক্ষা ছুটিৰ পৰীক্ষা আছিল কি বিচাৰিবা এতিয়া কি আপুনি জনাব এতিয়া চৰকাৰ এতিয়া আমি হেডমাষ্টাৰক ক'লোঁ যে টাইমতে আহিব লাগে সেইকাৰণে